দাদা মই কি ঘোষণা কৰিবি মই চব জানো দে কি বা সকলো মই কেতিয়াই কৰি পেলালে মই মাত কৈছো যে এই ঘৰ মাটি মোৰ আৰু ভাইটি নামত আমাৰ বাহিৰেতো কোনোৱেই নাই তই ঘৰ মাটি সম্পত্তি ইহঁতক দি দিবি এইবিলাক চেছ কৰি ঘৰ মাটি সম্পত্তি সৰু কথা এইবিলাক সম্পত্তি নেকি আৰে আচল সম্পত্তি পাই গলো আৰে ভগৱানে আমাৰ মাজত কাৰোবাক পঠিয়ালে আৰে ডাঙৰ ঘোষণা কৰিবলৈ আহিছো বুলি কৈছিলো যে আমাৰ মৰমৰ চিন স্বৰূপে কোনোবাই আমাৰ মাজলৈ আহিব কি কৈছে ভাঙিব কি পোৱা নাই একো পোৱা নাই অ মাহী আকাশী আকাশী মাহ কবলৈ ওলাইছে কোনো কিন্তু নাই একদম খারাপ হয়ে রয়ে থাক নমস্কার নমস্কার বাইরে খবর কইলে ঠিকই আছে না আসলে তোরা ফ্যামিলির মানুষে পার্টি হে খানা না খায় তোমার পোস্টার অ্যারেঞ্জ করে সাথে খবর খাই বলো আমার বাড়ি করে আসলে কি জানে মানে ঘৰুৱা পার্টি খোৱা ঘৰুৱা পৰিয়ালে খোৱা মাল পৰিয়াল জীবন আপুনি এতিয়াৰ পৰা ইমান চিঞৰ বাখৰ আৰম্ভ কৰিছে মোৰ কিবা চিন্তাহে লাগিছে কিয় আহি থকা দিনবোৰ বা কেনেকে যায় ভালে যাব একদম টেনশ্যনেই নাই তোমাৰ দ্বাৰা কাম কৰিবা বুজিছা এই দিনকেইটাত তুমি একদম ভালকে থাকিবা কান্দিবা হঠাৎ নল'বা টেনশ্যন নল'বা এটা কাম কৰি বুজিছা তোমাক কৈ লাভ নাই কেঁচুৱাটো অহা লাগে তোমাৰ যিমান দুখ আছে চবে মোৰ একাউণ্টটো তোমাক দি দিয়ে মন গ'লে মোক ক'বা মই তাৰ পৰা খৰচ কৰি থাকিম পেটৰ বিষটো কিমান দিনৰ পৰা আৰম্ভ হৈছিলে বিষটো হ'ল আজি ৩-৪ বছৰ কিয় কেতিয়াৰ পৰা খাব নোৱাৰা সেইটো হিচাপ থকা নাই মই সুধিছো কেতিয়াৰ পৰা হ'ল আৰু ১.৫ বছৰ ২ বছৰ হৈ গ'ল চেম্পালৰ পৰা কেতিয়া ৰিপৰ্ট আহিছে দুটা পৰিবাৰ ৰিপৰ্টটো পোৱাৰ পিছত পাগল হৈ গ'ল বিশ্বাস নিজৰ ৰিপৰ্টটো সেইটো চাইছে নে নাই মাই গড সেইটো ভাবেই আছে এবাৰ আছে ৰহ নালাগে হস্পিটেলৰ কম্পিউটাৰত সকলোবিলাক চাই আহিছো চাহে নিশ্চয়বাৰ হাল্লা কিয় কৰিছ হাল্লা কৰিব নালাগিছিল মই হাল্লা কৰিব নালাগিছিল এইবিলাক কথাটো ক'বও নালাগিছিল কিন্তু কিছুমান কথা গোপনে ৰখাৰ সময় হাতত নাই